কৰিব পাৰে দেখিছে এইবিলাক কাউণ্টাৰ চেকাউণ্টাৰ বহি আছে পেচেণ্টৰ এইটো কেণ্টিন দেখিছে কিন্তু পেচেণ্টৰ বাহিৰে কোনো খাব গুড মৰ্নিং আৰু আজি চেন্নাইত এপ'ল' হস্পিটেলত আমাৰ 4 নম্বৰ দিন আৰু দুদিনমান আছেগৈ আৰু দুদিন আছেগৈ ইয়াৰ পাছত আমি যাম আজি আছোঁ এপ'ল' হস্পিটেলৰ হেল্থ চেণ্টাৰত য'ত আমাৰ ইয়াতে হোল বডি চেকআপ সকলো ধৰণৰ চেকআপ ইয়াত কৰিব পৰা যায় গতিকে আমি ৰাতিপুৱা ইয়ালৈ আহিলোঁ আৰু ইয়াত কাম আছে অলপ তাৰপিছত বেলেগলৈ যাম ইয়াতে ৱেটিং হল হয় এইটো ইয়াতে কাউণ্টাৰ আছে কেছ কাউণ্টাৰ সকলোখিনি কাউণ্টাৰ ইয়াতে আছে ইয়াত নাম মাতি থাকে তো আমাকো নাম মাতিব আমাৰ ৰচিদবিলাক জমা কৰি ফৰ্মবিলাক জমা কৰি ইয়াতে ৱেটিং কৰিব লাগে আৰু তেওঁলোকে নাম চিৰিয়েল ৱাইজ মাতি থাকে দেখিছে সেইজনে মাতি আছিলে অলপ জুম কৰি দিছিলোঁ যে আপোনালোকক তো ছিষ্টেমেটিক সকলোবিলাক ইয়াতে এপ'ল' হস্পিটেলত আপোনালোকক এষাৰ কথা জনাই থওঁ যে এপ'ল' হস্পিটেল বহুত কম খৰচত হয় বুলি কৈ থাকে কিন্তু একেবাৰে মিছা কথা বহুতখিনি পইচা লাগে ইয়াত আহিহে গম পাইছোঁ আমি তো ব্লাড টেষ্ট কৰিবৰ কাৰণে জনাই থৈছোঁ বাৰু আপোনালোকক 4,500 মান লাগে আৰু ইয়াতে খাবলৈ সুবিধা থাকে পেচেণ্টৰ এইটো কেণ্টিন দেখিছে কিন্তু পেচেণ্টৰ বাহিৰে কোনো খাব নোৱাৰে আৰু যিগৰাকী পেচেণ্টে ব্লাড দি আহে তো সেই পেচেণ্টজনে মানে ব্লাড দিয়াৰ পাছত ইয়াত খানাটো খাবলৈ দিয়ে আৰু কিন্তু কেৱল ইয়াত পেচেণ্ট আৰু এইফালে ষ্টাফখিনিয়ে খাব পাৰে এইফালে দেখিছে ষ্টাফখিনিয়ে খাই আছে আৰু এইফালে পেচেণ্টখিনিয়ে যিসকলে ব্লাড দি আহিছে ইয়াত দেখিছে ভালকৈ দেখাব নোৱাৰিলোঁ আৰু জিলমিলকৈ ভালে খানা দিছে ইডলি ডোচা দিয়ে বোলে তো দেখিছে কেণ্টিন এফালে ষ্টাফ এফালে আছে পেচেণ্টৰ কেণ্টিন খুব চাফ চিকুণ কিন্তু আৰু পইচা যেনেকৈ লয় তেনেকৈ কাম মানে ইয়াত পইচাটো লৈ পেলাই কাম যে নকৰে ঠিক তেনেকুৱা নহয় মানে আৰু ইয়াত আপোনালোকে পইচাটো দিলে যেনেকৈ টেষ্টিং কৰে সেইবিলাক মেচিনবিলাক মানে হাই লেভেলৰ হাই টেকন'লজি গতিকে পইচাটো যেনেকৈ লয় তেনেকৈ কামো হয় ইয়াত তো ঠিক তেনেকৈ ইয়াতে আমি ভাবিলোঁ ফটো একপি লৈ থওঁ বুলি এই দৰ্জাখন আছে এইফালে চিৰিটি যাব পাৰে এইফালে আছে লিফ্টকেইটা এইকেইটা জুম কৰি দিছোঁ আৰু আপোনালোকে কোনো টেনশ্যন ল'বলগীয়া কথা নাই যে বিচাৰি নাপাব এইফালে লগতে আপোনালোকক লিফ্টত অহা যোৱা কৰিবলৈ এটা মানুহ থাকে থাকে আপোনাৰ ওপৰলৈ লৈ যাব কোনটো হেৰিয়ত নামিব লাগে কোনটো হেৰিয়ত উঠিব লাগে তো চব তেওঁ কৰি দিয়ে বাকীখিনি কোনো প্ৰব্লেম নাই আহিলে মানে কোনো চিন্তা ইয়াত গ্ৰাউণ্ড লেভেলৰ গ্ৰাউণ্ড ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ কি আছে ইয়াত সকলো ডিটেইলছ দিয়া আছে মানে কোনো ভয় খাবলগীয়া কথা নাই কোনো হেৰি কনফিউজন হ'বলগীয়া কথা নাই সকলোখিনি মানে এনেকৈয়ে লিখা থাকে আৰু এইফালে লিফ্ট দুটা আছে এইফালে এটা এইটো হৈছে এপ'ল' হস্পিটেল মেইন এইফালে ভিতৰলৈ সোমাই ৰ'ব আপোনালোকক যে কৈ আছোঁ কেণ্টিনৰ কথা যে এখন কেণ্টিন আছে এপ'ল' হস্পিটেলৰ ভিতৰত এনেকুৱা নহয় 3-4খনমান কেণ্টিন দেখিছোঁ এখন ফাষ্ট ফুডৰ এখন মানে তাত ভাত চাত পাব তেনেকুৱা ধৰণৰ কেণ্টিন 3খনমান কেণ্টিন দেখিছোঁ প্ৰতিটো ডিপাৰ্টমেণ্টৰ হেল্থ চেণ্টাৰ হওক ওমেন এপ'ল' হওক চিলড্ৰেন এপ'ল' হওক হস্পিটেল হওক প্ৰতিটো মানে ডিপাৰ্টমেণ্টতে এনেকৈ ধৰণে কেণ্টিন আছে আৰু চাফ চিকুণ ক'ৰবাত মেডিকেলত খাইছোঁ বুলি যেন নালাগে অনুভৱ এইটো হৈছে বাথৰুমৰ ভিতৰৰ দৃশ্যটো আপোনালোকক অলপ দেখাইছোঁ ইমান অপেন ভিডিঅ' কৰি থাকিব নোৱাৰি মানে গতিকে অলপ দেখাই দিছোঁ আপোনালোকক এইটো হৈছে এপ'ল' হস্পিটেলৰ মেইন কেণ্টিন যিটো এয়া হৈছে ইডলি ডোচা এইবিলাকে পাব আৰু ইয়ালৈ আহিলে তো তেনেকুৱা ধৰণৰ তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ অলপ হ'লেও সুবিধা হ'ব সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ কথাবিলাক সম্পূৰ্ণ খোলাকৈ ক'বলৈ বিচাৰিছোঁ তো যিমান পাৰে শ্বেয়াৰ কৰি দিব যিসকলে এপ'ল' হস্পিটেলত ট্ৰিটমেণ্ট কৰিবলৈ বিচাৰিছে তেওঁলোকৰ অলপ হ'লেও সহায় হ'ব বুলি এই ভিডিঅ'টোৰ জৰিয়তে মই আশা কৰিলোঁ সেই দেখিছে মেচিনটো অলপ দেখাই দিছোঁ অলপ জুম কৰি ৰাতিপুৱা ইয়ালৈ আহিলোঁ জয় অসম ছাবস্ক্ৰাইব কৰি যিমান পাৰে শ্বেয়াৰ কৰি দিব